নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগৰ ছোৱালীজনী আচলতে নতুনকৈ দোকান এখন অ'পেনিং কৰিছিলে আৰু তালৈকে আমাক নিমন্ত্ৰণ কৰিছিলে। আমি তিনিও আহি পাই গ'লোহি আৰু এয়া দেখিছেনে, তাই প্ৰথম দিনাখনে খুব ধুনীয়া ৰেছপন্স পাইছে গ্ৰাহকৰ পৰা। আৰু ইয়াতে আপুনি বিভিন্ন ধৰণৰ কাপোৰ কানি পাব, চাদৰ মেখেলা, ছিংগল চাদৰ, টি চাৰ্ট, শ্বাৰ্ট আৰু যিকোনো সামগ্ৰী আপোনালোকে পাব। কছমেটিক পাব, লগতে আপুনি ডেইলি বিয়েৰৰ কাৰণে যিখিনি জুৱেলাৰী আমাক দৰকাৰ হয় সেইখিনি পাব আৰু খুবেই এফৰ্ডেবল দামত পাব। আৰু ইহঁতৰ দোকানখন আচলতে আমগুৰিলৈ যোৱা ৰাস্তাটোত বৃন্দাবন চাৰিআলি নৌপোৱাৰ আগতে বাওঁ ছাইডে সৃষ্টি ষ্ট'ৰ্ছ বুলি দেখা পাব। আপোনালোকেও তাৰপৰা ক্ৰয় কৰিব পাৰিব। আৰু তাৰপিছতে আলহীৰ কাৰণে খুব ধুনীয়াকৈ এনেকৈ পায়স আৰু চাহৰ যোগাৰ কৰিছিলে। আৰু দোকানখন এইখনেই হৈছে, অকণমান আপোনালোকক দেখাই দিছোঁ। নিশ্চয় আপোনালোকে ইয়াতে বজাৰ কৰি ভাল পাব, আশা কৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে আজিলৈ ইমানে আহিছোঁ। বাই।